নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ লেচন নাম্বাৰ 4 ইংৰাজী বুকখনৰ লেচন নাম্বাৰ 4 যিটো হৈছে ইউজেছ অফ ICT। আমি আজি ইয়াতে পঢ়িম ICT কি, ICTৰ বিষয়ে আমি শিকিম। গতিকে মই তোমালোকক আগৰ ভিডিঅ'ৰ দৰে কেৱল অসমীয়াটো ক'ম আৰু তোমালোকে কিতাপৰ লগত মিলাই গ'লে ধুনীয়াকৈ বুজি পাবা বুলি মই আশা কৰিলোঁ। তোমালোকে কিতাপখনতো চাবা, কেৱল মই কোৱাখিনি শুনিলে নহ'ব, কিতাপখনতো চাবা, তেতিয়াহে ভালদৰে বুজি পাবা। এতিয়া যিটো বক্স দিয়া আছে, বক্সটোত কৈছে তোমালোকক এই তলত দুটা বস্তু দিয়া আছে, সেই বস্তু দুটাত তোমালোকে নাম কৰিব পাৰিবানে? ডিভাইচ দিয়া আছে দুটা মেচিন দিয়া আছে, সেই মেচিন দুটাৰ নাম তোমালোকে ক'ব পাৰিবানে সুধিছে তোমালোক। আৰু যদি পাৰা তেতিয়াহ'লে সিহঁতৰ আৰু কি সুধিছে, এই সিহঁতৰ মানে ব্যৱহাৰ কেনেধৰণে কৰা হয়, সিহঁতৰ ব্যৱহাৰ তিনিটাকৈ সিহঁতৰ ব্যৱহাৰ লিখিব দিছে। তো প্ৰথমতে মই তোমালোকক কৈ দিছোঁ, যিটো প্ৰথম ছবি দিয়া আছে সেইটো হ'ল আমাৰ কম্পিউটাৰ, আৰু যিটো 2 নম্বৰ দিয়া আছে সেইটো হ'ল আমাৰ চেলফোন। এতিয়া মই তোমালোকক ডাইৰেক্টলি নকওঁ, যেতিয়া তোমালোকে পাঠটো গোটেইখিনি শুনিবা তেতিয়া তোমালোকে নিশ্চয় নিজেই বুজি পাবা আৰু নিজেই লিখিব পাৰিবা, মই ক'বই নালাগে। এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ। পাঠটো আৰম্ভ কৰাৰ আগতে তোমালোকৰ তলত অলপ বস্তু দিছে, কি দিছে এইখিনি চাই লওঁ। ইয়াতে দিছে এইখিনি তোমালোকক যে এই দুটা ডিভাইচ কি কি দিশত মিল আছে, এই দুটা ডিভাইচৰ কি কি দিশত মিল আছে আৰু কি কি দিশত বেলেগ বেলেগ বুলি ক'ব পাৰি। তোমালোকক সুধিছে এই দুটা ডিভাইচৰ কি কি মিল আছে আৰু কি কি দিশত বেলেগ বেলেগ বুলি ক'ব পাৰি। এই দুটা ডিভাইচ ICTত ব্যৱহাৰ হয়। এই দুটা ডিভাইচ ক'ত ব্যৱহাৰ হয়? ICTত ব্যৱহাৰ হয়। এতিয়া ICT কি জানানে? ICT কি জানানে? সুধিছে ICT কি জানানে? নাও ৰিড দ্য লেচন টু ফাইণ্ড আউট। এতিয়া তোমালোকক তাৰমানে কি কৈছে, আমি এতিয়া বলা এই পাঠটোত জানিবলৈ আমি পঢ়োঁ। কি জানিম? ICTৰ বিষয়ে শিকিম আমি। তাৰপিছত প্ৰথমতে দিয়া আছিল যে অপূৰ্ব আৰু এনচেছ এটা অভিযোগ লৈ গুৰুৰ ওচৰলৈ আহিছিল, এটা শিক্ষকৰ ওচৰলৈ আহিছিল। কোনে? শিক্ষকৰ ওচৰলৈ কোনে আহিছিল? অপূৰ্ব আৰু এনচেছে। তাৰপিছত মেম আমাৰ সহপাঠী কেইজনমানে ICT লেবৰ খিৰিকীৰে উকি মাৰিছে। তাত ছিনিয়ৰসকলে কাম কৰি আছে। আৰু ঋত্বিকা মেমে ছাত্ৰ দুজনৰ ফালে চালে। তাই সিহঁতক চাই হাঁহি এটা মাৰি ক'লে, তেনেকুৱা নেকি? আপুনিও লেবত কি চলি আছে চাব বিচাৰে নেকি? হয় মেম, সিহঁতে আনন্দৰে উত্তৰ দিলে। শিক্ষকে সেইদিনা দুপৰীয়া তেওঁলোকৰ ক্লাছটোক লেবলৈ প্ৰতিশ্ৰুতি দিছিল। আৰু সিহঁতৰ যিটো দুপৰীয়াৰ ক্লাছ আছিল সেইদিনাখন সিহঁতৰ ক্লাছটো কি হ'ল? লেবলৈ বুলি, মানে লেবত হ'ব বুলি প্ৰতিশ্ৰুতি দিলে কোনে? মেমে অপূৰ্ব আৰু এনচেছক। তাৰপিছত কি হ'ল আমি সেইটো চাওঁ। তাৰপিছত মেমে ক'লে, মেমে কি বুলি কৈছে যে নমস্কাৰ সকলোকে, এটা প্ৰশ্নৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, এটা প্ৰশ্নৰ পৰা আৰম্ভ কৰোঁ। কি বুলি? এই লেবৰ নাম কোনোবাই ক'ব পাৰিবনে? এই লেবটোৰ নাম কোনোবাই ক'ব পাৰিবনে? এনেকৈ সুধিছে। তাৰপিছত এনচেছে কি বুলি কৈছে? ICT মেম। ICT বুলি কোনে কৈছে? এনচেছে কৈছে ICT মেম। তাৰপিছত মেমে আকৌ কৈছে কি বুলি? ICTৰ সম্পূৰ্ণ ৰূপ কি কোনোবাই জানানে? তাৰপিছত ক্ষমা কৰিব মেম বুলি কোনে কৈছে এইবাৰ? অপূৰ্বই কি বুলি ক'লে? ক্ষমা কৰিব মেম, মই নাজানো। তাৰপিছত এইবাৰ মেমে ক'লে কি বুলি? ICTৰ অৰ্থ হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তি। আপুনি তোমালোকে ইয়াক মনত ৰাখিবা। ICTৰ অৰ্থ কি হ'ল বুলি কৈছে? যোগাযোগ প্ৰযুক্তি, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, অৰ্থাৎ ইংৰাজীত ক'বলৈ গ'লে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। তোমালোকে ইয়াক মনত ৰাখিবা বুলি কৈছে। আৰু মই তোমালোকক অসমীয়াটো কৈ দিছোঁ, কি হ'ব অসমীয়াত? তথ্য আৰু যোগাযোগ প্ৰযুক্তি। তাৰপিছত হেৰিয়ে ক'লে, কি কৈছে? হয় মেম, তথ্য আৰু যোগাযোগ প্ৰযুক্তি। হয় মেম, তথ্য আৰু যোগাযোগ প্ৰযুক্তি বুলি কোনে কৈছে? হাৰিয়ে মাত দিছে।
তাৰপিছত মেমে আকৌ কৈছে কি বুলি এতিয়া প্ৰজেকশ্যন স্ক্ৰীনত চাওঁ আহক এতিয়া আমি প্ৰজেকশ্যন স্ক্ৰীনত চাওঁ আহক পৰ্দাত কি দেখা যায় অৰ্থাৎ প্ৰজেকশ্যন স্ক্ৰীনটো হ'ল এটা কি পৰ্দাত দেখুওৱা এটা মেচিন আৰু এতিয়া কি কৰিব আমি পৰ্দাত দেখুৱাব গতিকে পৰ্দাত আমি চাওঁ কি দেখা যায় তেনেকৈ ক'লে কোনে মেমে ক'লে তাৰপিছত স্বপ্নাই ক'লে মই কি বুলি ক'লে যে সুধিছিল নহয় কি বিষয়ে কম্পিউটাৰ লেপটপ মোবাইল ফোন আৰু ৰেডিঅ' আছে কম্পিউটাৰ লেপটপ আৰু মোবাইল ফোন আৰু কি আছে বুলি কৈছে ৰেডিঅ' আছে তাৰপিছত কোনে কৈছে এইবাৰ মাজনীয়ে কৈছে মাজনীয়ে কি বুলি কৈছে এটা ওখ টাৱাৰ আৰু এটা ছেটেলাইট আছে এটা ওখ টাৱাৰ আৰু এটা ছেটেলাইট আছে তেতিয়া মেমে ক'লে মেমে কি বুলি ক'লে বহুত ভাল এইবোৰৰ বাহিৰেও ছবিখনত এটা চাৰ্ভাৰ আছে এইবোৰৰ বাহিৰেও ছবিখনত এটা কি আছে চাৰ্ভাৰ আছে হাৰিয়া ক'লে হয় মেম হাৰিয়া ক'লে কি বুলি হয় মেম তাৰপিছত মেমে আকৌ ক'লে কি বুলি কোনোবাই কম্পিউটাৰৰ কিছুমান ব্যৱহাৰ ক'ব পাৰিবনে কোনোবাই কম্পিউটাৰ কিছুমান ব্যৱহাৰ কৰিব পাৰিবনে বুলি মেমে ক'লে তেতিয়াই আনিছে ক'লে কি বুলি আমি কম্পিউটাৰৰ ব্যৱহাৰ কৰি অনলাইন গেম আঁকিবলৈ বা হিচাপ কৰিবলৈ আৰু খেলো কেতিয়াবা আমি চিনেমাও চাওঁ আৰু কেতিয়াবা আমি খেলো আৰু কেতিয়াবা আমি চিনেমাও চাওঁ কোনে ক'লে আনিছে ক'লে তাৰপিছত অপূৰ্বই কি বুলি ক'লে চামথিং উইজ ৱাটছ মুভিজ টু আৰু অপূৰ্বই তেতিয়া কি বুলি কৈছিল আৰু আমি কেতিয়াবা আমি কি চাওঁ চিনেমাও চাওঁ বুলি অপূৰ্বই কৈছিল হা কেতিয়াবা আমি চিনেমা চাওঁ বুলি অপূৰ্বই কৈছিল কিন্তু গেম খেলাৰ কথাটো কৈছিল আনিছে তাৰপিছত মেমে ক'লে মেমে কি বুলি ক'লে বহু ভাল কথা বহু ভাল এটা কম্পিউটাৰ আন বহুতো কাম কৰিব পাৰি এটা কম্পিউটাৰেৰে আন বহুতো কাম কৰিব পাৰি আপুনি ছবি আৰু অডিঅ' ভিডিঅ' সামগ্ৰীসমূহ ডিজাইন কম্প'জ সম্পাদনা তাৰপিছত ডাউনলোড আৰু সংৰক্ষণ কৰিব পাৰে এইবিলাক কি কৰিব পাৰে এটা কম্পিউটাৰেৰে কৰিব পাৰে কোনে ক'লে মেমে ক'লে তাৰপিছত স্বপ্নাই কি বুলি কৈছে মেমক কৈছিল মেডাম আমিও আমাৰ মোবাইল ফোনত এনেধৰণৰ কাম কৰিব পাৰোঁনে কোনে ক'লে স্বপ্নাই কৈছিল ভাইটিয়ে এবাৰ মোবাইলত এটা কবিতা আবৃত্তি কৰি ৰেকৰ্ডিং কৰা দেখিছোঁ তাইৰ মন্তব্যৰ বাবে ইংৰাজী শিক্ষয়িত্ৰীলৈ পঠিয়াই দিলে তাৰপিছত যেতিয়া ক'লে স্বপ্নাই যে আমিও এনেকুৱা ধৰণৰ কাম মোবাইলত কৰিব পাৰোঁনে কাৰণ তেতিয়াই তাৰমানে ইংৰাজী শিক্ষকলৈ তাইৰ মন্তব্যটো পঠাই দিলে অৰ্থাৎ কমেণ্টছটো পঠাই দিলে আমি যে কমেণ্টছ বুলি কৈ থাকোঁ কমেণ্টছ মানে হ'ল মন্তব্যটো পঠাই দিলে তাৰপিছত মেমে কি বুলি ক'লে আচলতে সেইটো ICTৰ ব্যৱহাৰৰ এটা ভাল উদাহৰণ কম্পিউটাৰৰ দৰে স্মাৰ্টফোন এটাও এটা ডিজিটেল ডিভাইচ যিয়ে এনেধৰণৰ কাম কৰিব পাৰে কোনে ক'লে তেনেকৈ মেমে ক'লে আচলতে সেইটো ICTৰ ব্যৱহাৰৰ এটা ভাল উদাহৰণ কম্পিউটাৰৰ দৰে মানে স্মাৰ্টফোনেৰেও এটা ডিজিটেল ডিভাইচ যিয়ে এনেধৰণৰ কাম কৰিব পাৰে এইবোৰ বেছিভাগ কামৰ বাবে কম্পিউটাৰ আৰু মোবাইল ফোনত ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন হয় আৰু এইবিলাক কাম যি কৰে এইবিলাক কামত কি প্ৰয়োজন হয় ইণ্টাৰনেটৰ প্ৰয়োজন হয় আৰু তেতিয়া আনিছে কি বুলি ক'লে যে মেডাম কম্পিউটাৰ আৰু মোবাইল ফোন দুয়োটা ICT নেকি কম্পিউটাৰ আৰু মোবাইল ফোন দুয়োটাই ICT নেকি তেনেকৈ ক'লে তেতিয়া মেমে ক'লে কি বুলি যে যেতিয়া সুধিলে ICT নেকি বুলি তেতিয়া তথ্য সৃষ্টি সংগ্ৰহ মেমে কৈছিল কি বুলি তথ্য সৃষ্টি সংগ্ৰহ প্ৰক্ৰিয়াকৰণ আৰু পৰিচালনাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰা ICT ডিভাইচটো কিহৰ কাৰণে তথ্য সৃষ্টি সংগ্ৰহ প্ৰক্ৰিয়াকৰণ আৰু পৰিচালনাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰা ICT ডিভাইচ এইকেইটা বস্তু কৰাৰ কাৰণে ICT ডিভাইচটো যেতিয়া মেমে তেনেকৈ কোৱাৰ পিছত কি বুলি ক'লে যে এতিয়া মেৰিয়ে কি বুলি ক'লে মেডাম লেবত ছিনিয়ৰসকলে কি কৰে বুলি সুধিলে তাৰপিছত মেমে কি বুলি ক'লে ইয়াত তেওঁলোকে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ উপাদানসমূহৰ বিষয়ে শিকে
তাৰমানে কেনেদৰে হাৰ্ডৱেৰ কেনেদৰে ছফ্টৱেৰ এটা প্ৰস্তুত কৰা হয় সেইবিলাকৰ বিষয়ে ছিনিয়ৰবিলাকে শিকে। কোনে ক'লে? মেমে তেনেকৈ ক'লে। মেৰিয়ে যেতিয়া সুধিছিল মেমক, তেতিয়া মেমে তেনেকৈ ক'লে। আকৌ মেৰিয়ে কি বুলি সুধিলে? অধ্যয়নৰ বাবে ICT ব্যৱহাৰ কৰিবলৈ শিকে। তেতিয়া মেম এইবাৰে ক'লে কি? মেৰিয়ে ক'লে, মেম ICTৰ বিষয়ে আৰু ক'ব পাৰিবনে? ICTৰ বিষয়ে আৰু ক'ব পাৰিবনে? ICTৰ বিষয়ে আমি ইতিমধ্যে পালোৱে কি ICT কি, তাৰপিছত ICT হয়তো ব্যৱহাৰ ক'ত হয়, মানে কম্পিউটাৰ আৰু স্মাৰ্টফোনেৰো হয়, ক'ত থাকে, কম্পিউটাৰ আৰু স্মাৰ্টফোনত থাকে, আৰু কেনেধৰণৰ ব্যৱহাৰ হয়। আমি কম্পিউটাৰৰ ব্যৱহাৰৰ বিষয়ে পঢ়িলোঁ। তাৰপিছত এইবাৰ আৰু মেৰিয়ে ক'লে কি আৰু ICTৰ বিষয়ে আপুনি ক'ব পাৰিবনে আমাক? তেনেকুৱা কোনে ক'লে? এইবাৰ মেৰিয়ে ক'লে কাক? মেমক। তাৰপিছত চাওঁ আমি কি দিছে। যেতিয়া মেৰিয়ে সুধিলে মেমক যে মেম আমাক ICTৰ বিষয়ে আৰু বেছিকৈ ক'ব পাৰিব নেকি বুলি, তেতিয়া মেমে কি বুলি ক'লে সেইটো চাওঁ। আমাক মেমে ক'লে এইবাৰ কি বুলি, যে নিশ্চিতভাৱে ই হৈছে প্ৰযুক্তিৰ ব্যৱহাৰ অতি দ্ৰুতগতিত আৰু সঠিকভাৱে তথ্য প্ৰেৰণ কৰা। উদাহৰণস্বৰূপে এটা কম্পিউটাৰৰ তথ্য সন্ধান সামৰ্থ্যৱান কৰিবলৈ ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন। এতিয়া গুগল বা য়াহুৰ দৰে চাৰ্চ ইঞ্জিন বা ব্ৰাউজাৰ নামৰ এপ্লিকেশ্যন আছে যিবোৰ আমি তথ্য বিচাৰিবলৈ ব্যৱহাৰ কৰোঁ। এই চাৰ্চ ইঞ্জিনসমূহে আপোনাক বা আপোনাৰ নিৰ্দিষ্ট প্ৰশ্নসমূহৰ বাবে তথ্য তথা বিভিন্ন ৱেবছাইটলৈ লৈ যায়। এতিয়া নিশ্চয় এই মেমে যিখিনি কথা কৈছে সেইখিনি সত্যই, কাৰণ আমি কিবা এটা যদি আমাক বেছিকৈ জানাৰ মানে প্ৰয়োজন হয়, ধৰা হ'ল আমি কিবা অৰ্গেনাইজেশ্যনে হওক বা কিবাৰ বিষয়ে জানিবলৈ হ'লে আমি কি কৰোঁ? আমি গুগলত চাৰ্চ কৰোঁ। এতিয়া গুগলত চাৰ্চ কৰিলে আমি গুগলত যদি ভিডিঅ' চাব লগা গুগলত নেদেখা, ভিডিঅ'টো কিন্তু ইউটিউবত যায়, হয়নে নহয়? কিন্তু তাৰমানে কি হয়, বিভিন্ন ৱেবছাইটলৈ লৈ যায়, আৰু গুগলত চব তথ্যই পোৱা যায়, সকলো তথ্যই পোৱা যায়। সেইবাবে আমাৰ গুগল হওক বা য়াহুৰ দৰে ৱেবছাইটত আমি চাৰ্চ কৰিলে সমূহ বস্তু পাওঁ। গতিকে এই ৱেবছাইটসমূহ কি হয়? ICTৰে এটা অংশ হয়, তাকে ক'বলৈ বিচাৰিছে মেমে। তাৰপিছত হাৰিয়ে কি বুলি ক'লে? হাৰিয়ে কি বুলি কয়? মই অনলাইন গেম খেলিছোঁ, কিন্তু আমি অধ্যয়নৰ বাবে ICT কেনেকৈ ব্যৱহাৰ কৰোঁ? এতিয়া অনলাইন গেমটো মই খেলিছোঁ, মেমে ক'লে নহয়, এতিয়া অধ্যয়নৰ কথা ক'লে। এতিয়া মই অনলাইন গেম খেলিছোঁ মেম, কিন্তু অধ্যয়নৰ বাবে ICTটো কেনেকৈ ব্যৱহাৰ কৰে সুধিলে এইবাৰ হাৰিয়ে। তাৰপিছত মেমে আকৌ ক'লে, মেমে কি বুলি ক'লে? যে বহু দিশত আচলতে উদাহৰণস্বৰূপে যদি আপুনি ইংৰাজী ব্যাকৰণৰ ওপৰত এটা প্ৰকল্প কৰিবলৈ কোৱা হয়, অৰ্থাৎ ইংৰাজী ব্যাকৰণৰ ওপৰত যদি এটা প্ৰকল্প কৰিবলৈ কোৱা হয়, তেন্তে আপুনি আপোনাৰ ICT দক্ষতা ব্যৱহাৰ কৰি, অৰ্থাৎ যিটো ICT আছে তাতে ব্যৱহাৰ কৰি, এইটো www.cambridgeenglish.organization অৰ্থাৎ ORG ব্যৱহাৰ বা www.oxfordonlineenglish.com দৰে ৱেবছাইটৰ পৰা তথ্য বিচাৰি উলিয়াব পাৰি। অৰ্থাৎ এইকেইটা ৱেবছাইটৰ পৰা তথ্য উলিয়াব পাৰি। কি কাৰণত? যেতিয়া আমি ইংৰাজী ব্যাকৰণৰ মানে এটা প্ৰকল্প কৰিবলৈ কোৱা হয় বা আমি ইংৰাজী প্ৰকল্প এটা কৰিব বিচাৰোঁ, তেতিয়া আমি এইকেইটা ৱেবছাইটৰ পৰা কৰিব পাৰোঁ। তাৰমানে ICTৰ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত প্ৰৱেশ আৰু সংগ্ৰহ কৰিব পাৰিব। তাত প্ৰৱেশো কৰিব পাৰিব আৰু তাত সংগ্ৰহো কৰিব পাৰিব। কাইলৈ ICT লেব চাওঁ আহক। আৰু কালিলৈ কি বুলি ক'লে মেমে? আমি ICT লেব চাওঁ আহক। মই তোমালোকক দেখুৱাম যে ICTয়ে আমাক ইংৰাজী ব্যাকৰণ শিকিবলৈ সহায় কৰিব পাৰে। কেনেদৰে পাৰে? এতিয়া আমাক যি ইংৰাজী ব্যাকৰণ শিকোৱাত ICTয়ে সহায় কৰে, সেইটোৰ বিষয়ে তাৰমানে মেমে কি কৰিব? অহাকালি আলোচনা কৰিব বুলি সিহঁতক ক'লে। তাৰ পিছত যিখিনি ক'লে অল দ্য চিলড্ৰেনে ক'লে, গোটেইখিনি তাৰমানে সকলো ছাত্ৰ ছাত্ৰীয়ে ক'লে, সকলো ল'ৰা ছোৱালীয়ে কি বুলি ক'লে? হয় মেম, ধন্যবাদ মেম কৈছিল, মেমক ক'লে। অল দ্য চিলড্ৰেনে ক'লে, অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰীয়ে ক'লে হয় মেম, হ'ব, আমি তাৰমানে হয় মেম, ধন্যবাদ মেম, সেনেকুৱা ধৰণৰ ক'লে। যেনেকৈ আমি সকলোতে শেষত আমি মেমক ধন্যবাদ দিওঁ বা ছাৰক ধন্যবাদ দিওঁ, তেনেকৈ ক'লে। এইখিনি আছিল আজিৰ পাঠটোৰ অসমীয়া ভাঙনি। মই তোমালোকক দেখুৱাই দিছোঁ, কিন্তু মই তোমালোকক ইংৰাজীখিনি পঢ়ি দিয়া নাই। তোমালোকে ইংৰাজীখিনি নিজে পঢ়িবা আৰু
মই কোৱাখিনি তোমালোকে ধুনীয়াকৈ তাৰ কিতাপখনৰ লগত মেটচ কৰি ল'বা, কাৰণ তেতিয়াৰ মানে বুজাত ধুনীয়াকৈ সুবিধা হ'ব। আৰু মই ইংৰাজীখিনি কোৱা নাই, ভিডিঅ'টো বেছি দীঘল নহয়, সেইবাবে তোমালোকে ভিডিঅ'টো চাই ল'বা। আশা কৰিছোঁ তোমালোকে সকলোৱে ভালদৰে বুজি পাইছা। যদি ভাল লাগিছে তেতিয়াহ'লে এটা কমেণ্ট কৰিবা আৰু এটা লাইক কৰি দিবা। ধন্যবাদ ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে।